লিখুটো প্ৰেমৰ নগা জাঠিৰে মাৰি। বন্ধুসকল, অসমৰ জনপ্ৰিয় ইউটিউবাৰ দুলৰাজ অসমৰ ফালৰ পৰা আছে এটা খুব বেছি ভাল খবৰ। বন্ধুসকল, দুলৰাজ অসমৰ আহি আছে এটা নতুন অসমীয়া গীত। গীতটিৰ নাম কি, গীতটি কেতিয়া মুক্তি দিব, সকলোখিনি কথা জানিবলৈ পাব এই ভিডিঅ'ত। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। গতিকে বৰ বেছি সময় নষ্ট নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, জনপ্ৰিয় ইউটিউবাৰ দুলৰাজ অসমে ছ'চিয়েল মিডিয়াৰ যোগেদি জনাইছে যে তেওঁ আহি আছে এটা নতুন অসমীয়া গীত। গীতটিৰ এটা অংশ আমাৰ ওচৰত আছিল, চাওঁচোন ব'লক। প্ৰেমৰ নগা জাঠিৰে মাৰিলি, তোৰ প্ৰেমটো কিয় আধা পগলা কৰিলি। বন্ধুসকল, দুলৰাজ অসমৰ নতুন গীতটিৰ নাম কি, গীতটি কেতিয়া মুক্তি দিব, এতিয়ালৈকে তেওঁ একো মন্তব্য দিয়া নাই। বন্ধুসকল, এই গীতটিৰ বাবে আপোনালোকৰ কোনে কোনে অপেক্ষা কৰি আছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বন্ধুসকল, যদি আপোনালোকে দুলৰাজ অসমৰ ভিডিঅ' চাই ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি ল'ব। তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব। গতিকে আজিলৈ ইমানেই, লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।